এছিয়া কাপ আৰম্ভ হ'লে মাত্ৰ এটা দিন বাকী ৰোহিত শৰ্মাৰ নেতৃত্বত ইণ্ডিয়াই অহা 28 আগষ্টৰ পৰা চিৰৰ প্ৰতিদ্বন্দ্বী পাকিস্তানৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব। ডিফেণ্ডিং চেম্পিয়ন ভাৰতে এইবাৰ এছিয়া কাপত জয়ৰ হেট্ৰিকত চকু ৰাখিব। 2016 আৰু 2018 চনত ভাৰত এছিয়ান কিং হৈ আহিছে, গতিকে একেৰাহে তৃতীয়বাৰ ৰোহিত শৰ্মাই দলৰ চেম্পিয়ন বনাব বিচাৰিব। কথাই ভাৰতৰ উপাধিৰ দাবীক শক্তিশালী কৰে, যাৰ বিষয়ে আমি আজি আপোনালোকক ক'বলৈ ওলাইছোঁ। 2018 চনৰ এছিয়া কাপ U-18 অনুষ্ঠিত হৈছিল, য'ত ফাইনেলত বাংলাদেশক পৰাস্ত কৰি ভাৰতে একেৰাহে দ্বিতীয়বাৰৰ বাবে সামগ্ৰিকভাৱে সপ্তমবাৰ দখল কৰিছিল। 2018 চনৰ এছিয়া কাপৰ গ্ৰুপৰ কথা ক'বলৈ গ'লে গ্ৰুপ এত ভাৰত পাকিস্তানৰ সৈতে হংকং আছিল, আনহাতে গ্ৰুপ বিত আছিল শ্ৰীলংকা, আফগানিস্তান আৰু বাংলাদেশ। এইবাৰো গোট সমীকৰণটো একেই। কোৱালিফায়াৰ 3খন মেচত জয়লাভ কৰি হংকঙে ভাৰত আৰু পাকিস্তানৰ গ্ৰুপত নিজৰ স্থান নিশ্চিত কৰিছিল। এছিয়া কাপ 2018 ভাৰতৰ প্ৰদৰ্শন এই পৰ্যায়ত হংকং আৰু পাকিস্তানৰ বিৰুদ্ধে সহজ জয়েৰে ভাৰত ছুপাৰ্ছ ফাইনেলত যোগ্যতা অৰ্জন কৰিছিল। এই ৰাউণ্ডত টীম ইণ্ডিয়াই পুনৰ পাকিস্তানক 9 উইকেটত পৰাস্ত কৰাৰ লগতে বাংলাদেশক 7 উইকেটত পৰাস্ত কৰে। তৃতীয়খন মেচত ভাৰতে আফগানিস্তানৰ বিৰুদ্ধে ড্ৰ খেলি ছুপাৰ 4ত 3খন মেচৰ ভিতৰত 2খন জয় ফাইনেলত প্ৰৱেশ কৰে, য'ত টীম ইণ্ডিয়াই একেৰাহে তৃতীয়বাৰৰ বাবে বাংলাদেশক 3 উইকেটত পৰাস্ত কৰি খিতাপ দখল কৰে। দৰ্শক ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব।